হেল্ল' কৃষক বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ চেনেল য়োগী ফাৰ্মিঙলৈ। আমি সোণালী মুৰ্গী চিৰিজ এটা বনাই আছোঁ আৰু আমাৰ আজি 29 নম্বৰ দিন হয়। সোণালী মুৰ্গী কেইটাৰ 29 নম্বৰ দিন হয় আৰু এই 29 নম্বৰ দিনত মই আজিলৈ কি মেডিচিন ব্যৱহাৰ কৰিলোঁ, কেনেকুৱা ধৰণৰ ফিড খুৱাই আছোঁ, মই গোটেইখিনি জনাই আছোঁ এই ভিডিঅ'টোত। আৰু সেই মুৰ্গীখিনিৰ 29 দিন বয়সত মই বডি ৱেইট পাইছোঁ 300 গ্ৰাম। এভাৰেজ ধৰিব গ'লে কোনোবা এটা 320 গ্ৰামো হৈছে আৰু কোনোবা এটা 250 গ্ৰামো হৈছে। এভাৰেজ চোৱাত ক'বলৈ গ'লে মই 300 গ্ৰাম ৱেইট পাইছোঁ 29 দিনত। চাওক কি এটা সুন্দৰকৈ আছে পৰিৱেশ। আৰু ইয়াতে মই চাং বাঁহ বান্ধি দিছোঁ, ইয়াৰ পৰা সেইটো বছৰৰ পৰা এইটো বছৰলৈ বাঁহ বান্ধি দিছোঁ আৰু ইহঁতে এনেকৈ বাঁহৰ ওপৰত থাকিবলৈ ভাল পায়। মই এইপিনেও বান্ধি দিছোঁ এনেদৰে। আৰু বন্ধুসকল, ইয়াতে মোৰ 600 পিচ A গ্ৰেডৰ পোৱালি আনিছিলোঁ। মই প্ৰথম অৱস্থাত মই বৰ্ডিং কৰিলোঁ ইয়াতে। বৰ্ডিং কৰাৰ পিছত মই এনেকৈ লাহে লাহে যিহেতু ডাঙৰ হ'ল, তেনেহ'লে মই এইটো বৰ্ডিঙৰ হেৰিটো টিং পাত লৈ বৰ্ডিং কৰিছোঁ, সেইবিলাক মই শুলকাই দিলোঁ। তাৰপিছত মই এনেকৈ জেগাটো বহল কৰি দিলোঁ আৰু এতিয়াও মই এটা বাল্ব লগাই থৈ দিছোঁ। এইটো নলগালেও নাই, এনে মই লগাই থৈছোঁ। এইটো লগোৱাৰ কাৰণ এইটোৱে, ইয়াতে যোনবিলাক পোক পৰুৱা আহিব এই পোহৰটোত পোক পৰুৱা আহিলে পোক পৰুৱাকেইটা খাব পাৰিব পোৱালিকেইটা। এইটো সেই কাৰণতে মই বাল্বটো লগাইছোঁ, নহ'লে মোৰ এইটো একো প্ৰয়োজন নাই। যিহেতু ওপৰৰ ফালে মোৰ বগা লাইটটো জ্বলাই আছে তিনিটাকৈ, পোহৰৰ কাৰণে লগোৱা নাই, এইটো মই পোক পৰুৱাৰ কাৰণে লগাইছোঁ। আৰু বন্ধুসকল চাই লওক, মই ইহঁতক ক'বলৈ গ'লে 3 টাইম দানা দি আছোঁ। মৰ্ণিঙত দিওঁ মই টাইম। মৰ্ণিঙত মই যোনটো কোম্পানীৰ পৰা কিনিব লগা ফিড হয় সেইটো খুৱাইছোঁ। আৰু দুপৰীয়া টাইমত মই ইহঁতক ঘাঁহ বনবোৰ খাবলৈ দিছোঁ। ঘাঁহ বন মানে ঘৰৰ ওচৰত পোৱা মোৰ নেপিয়াৰ ঘাঁহৰ খেতি আছে। নেপিয়াৰৰ মই যোনটো কোমল পাত হয় সেইটো খাবলৈ দিওঁ। কাটি পিচ সৰু পিচ কৰি আপোনালোকে দেখিয়ে পাব। এইবিলাক সৰু পিচ হৈ আছে, এইবিলাক ইমান সৰু কাটি কিনে মই খাবলৈ দিওঁ দুপৰীয়া বস্তকত। এইবিলাক আছে। তাৰপিছত মই ৰাতিলে মানে গধূলি হোৱাৰ লগে মই এইটো ঘৰত দানা প্ৰস্তুত কৰা দানা হয়, এইটো খাবলৈ দিওঁ। এনেদৰে মই দানাৰ, যিহেতু এতিয়া দানাৰ দাম বহুত হৈছে, এইটো দানাৰ মই হেৰিটো কমাইছোঁ। এনেকৈ মই ঘৰতে খাবলৈ দিছোঁ। এইটো ঘৰত বনোৱা দানাটো হয়, এইটো খুব সুন্দৰভাৱে সিহঁতে খাই দিয়ে। মই ইয়াত ফুল কৰি দিছিলোঁ, এইটো আধা খায়েই দিলে। ইয়াতো দিছোঁ এনেকৈ। এইবিলাক চাওঁ, এইটো ঘৰত বনোৱা দানাটো কি সুন্দৰভাৱে খাই আছে। আৰু ঘৰত বনোৱা দানাটো মই গ্ৰ'থ ছিষ্টেমত বনাইছোঁ, মানে দানাটো যে গ্ৰ'থ আহিবলৈ যোনটো দানা ফৰ্মুলা ইউজ কৰে সেই ফৰ্মুলাটো ইউজ কৰিছোঁ। আৰু মই একো প্ৰব্লেম পোৱা নাই। ভালভাৱে সঠিকভাৱে বডি ৱেইটটো আহিছে। এই ছিষ্টেমত সঠিক পৰিমাণৰ গোটেইখিনি দিয়াৰ বাবে গ্ৰ'থটো ভালেই আহিছে মোৰ। আপোনালোকে বৰ্তমান কিন্তু এতিয়া মই বেমাৰ একো দেখা দিয়া নাই। আপোনালোকে কি কৰিব, পানীটো দিলে খুব সাৱধানে দিব। মেইন প্ৰব্লেমটো ইয়াৰ আহে, মই যিহেতু তলত ভাৰি দিছোঁ, সেইটো পানী দিওঁতে খুব সাৱধানে দিব, মানে পানীটো তলত পৰিব নিদিব। মেইন কথা ইয়াৰ পৰাই বেমাৰৰ সৃষ্টি হয়। যোনটো পানীটো পৰাৰ পিছত যোনটো এমনিয়া গেছ হয়, সেই এমনিয়া গেছৰ পৰা পানীটো পৰাৰ পিছত যেতিয়া মুৰ্গীকেইটাই লেট্ৰিন কৰে, তাৰপিছত এমনিয়া গেছৰ সৃষ্টি হয়, সেইটোৰ পৰাই CRE বেমাৰটো হয়। সেইটো কাৰণত আপোনালোকে পাৰিলে পানীটো যিমান পাৰে কমকৈ পেলাব ট্ৰাই কৰিব। আৰু পানী বইলে এনেকৈ তল ওপৰ কৰি দিব, তুঁহটো তল ওপৰ কৰি দিব। আৰু আপোনালোকে ডেইলি এনেকৈ তল ওপৰ কৰিব তুঁহটো। মই মৰ্ণিং টাইমত দিওঁ, কেতিয়াবা গধূলি টাইমতো দিওঁ। এনেকৈ তল ওপৰ কৰি দিওঁ, তুঁহটো তল ওপৰ কৰি দিওঁ। ডেইলি আপোনালোকে এইটো ডেইলি দিব। যোনটো লেট্ৰিন কৰে সেইটো যাতে তল পৰি যায়, এইটো ডেইলি দিব। এনেকৈ ডেইলি দিব আপোনালোকে। আৰু গ্ৰোথটো ভালে দেখিছোঁ মই বৰ্তমান। আৰু ইহঁতক মই মেডিচিন সময়মতে দি আছোঁ। আৰু অহাকালিলৈ মই 30 নম্বৰ দিনৰ পৰা অহাকালিলৈ মই গম্বুৰৰ ভেকচিনটো কৰিম। সেইটো কাৰণত মই আজি ইহঁতক পানীৰ লগত একো মিলোৱা দিয়া নাই। আজি মই ইহঁতক নৰ্মেল পানী দিছোঁ দিনত। এতিয়াও মই নৰ্মেল পানী দিম। ডিংগৰত পানী শেষ হৈছে, মই এতিয়া পানী দিব আহিছোঁ। পানীটো দিব লাগিব এতিয়া নৰ্মেল পানী দিম ইহঁতক মই। আৰু ইহঁতক চব কি সুন্দৰভাৱে খাই আছে। আৰু এইপিনে বাঁহ কেইটামান বান্ধি দিব লাগিব। এইকেইটা পোৱালীয়ে
এনেকৈ থাকিবলৈ দিগদাৰ পাইছোঁ অকণমান। মই এনেকৈ যেনেকৈ বাঁহ বান্ধি দিছোঁ এইপিনে শক্তি সুন্দৰভাৱে বাঁহৰ ওপৰত ওলমি আছে। ঠিক এনেদৰে মই ইটো চাইডো অহাকাইলৈ বাঁহ বান্ধি দিব লাগিব, নহ'লে এইবিলাক থকাত দিগদাৰ পাইছে ইহঁতে। আৰু মোৰ ঘৰটো বহুত এটা ডাঙৰ হয়, ইয়াতে মোৰ বহুতকেইটা পোৱালি সোমাব লাগিব অহাবাৰ। এইবাৰ 600 সোমালোঁ বাৰু। ৰুমটো হিচাপত বহুতখিনি জেগা আহল বহল জেগা পাইছে, এইটো কাৰণত ইহঁতে খুব এটা ভাল পাইছে। বাঁহ বান্ধি দিলেতো খুব এটা ভাল পাব ইহঁতে। চাওক, এই 2-এটা পোৱালি এইটো বহুত সৰু হৈ আছে, এইটো খাব পৰা নাই, এইটো মই ছেপাৰেট কৰিব লাগিব। 2-এটা পোৱালি বেছি নাই, বৰ বেছি 10টা ধৰক, 10টামান পোৱালি বহুত সৰু হৈ আছে। এইটো চাওক, এইটো মই দেখাই দিছোঁ ৰ'ব, অকণমান দেখা পাই যদি এইটো চাওক, এইটো বহুত সৰু হৈ আছে, জোখতকৈ বহুত সৰু হৈ আছে। এইটো প্ৰায় 100 গ্ৰামমান হৈছে চাগে। এইটো মই ছেপাৰেট কৰিব লাগিব। এনেকুৱা 10টামান আছে, সেইবিলাক ছেপাৰেট কৰিব লাগিব ইহঁতক। ইহঁতে দানা খাবলৈ নাপায়। আৰু ইহঁতৰ প্ৰব্লেমটো কি হয় মই কৈছোঁ আপোনাক। মই নেক্সট ভিডিঅ' এটাত বনাই আছোঁ ইহঁতক কেনেধৰণে কি যতন ল'ব লাগিব। এইটো মই সোনকালে ডাঙৰ কৰা এটা টিপছ আছে, সেই টিপছটো মই দি দিম আপোনালোকক। এই সৰু পোৱালিটো ইহঁতৰ দৰে ছেম ৱেট আহিব, টিপছ এটা আছে, মই সেই টিপছটো দি আছোঁ অহা ভিডিঅ'ত আপোনালোকক। আৰু চাওক, এইটো এটা সুন্দৰ এটা পৰিৱেশ। আৰু আপোনালোকে যদি এনেকৈ সোণালী মুৰ্গী পুহিব খোজে তেনেহ'লে পুহিব পাৰে। আপোনালোকে এইবিলাক পুহিলে মেইন কথাটো হ'ল দানা আপোনালোকে যিমান কমত খুৱাব পাৰিব আপোনালোকৰ সিমান বেছি প্ৰফিট হ'ব। যিহেতু এতিয়া কোম্পানীত দানা কিনিবলৈ গ'লে বহুত দাম হয়। আমাৰ ইয়াতে বৰ্তমান 2300-2400 ইমান দাম হৈছে দানাৰ দাম। সেইটো কাৰণে মই ঘৰতে দানা বনোৱা ষ্টাৰ্ট কৰিছোঁ। আৰু ঘৰত দানাত মই গোটেইখিনি বস্তুৱেই দিছোঁ, যিখিনি আমাৰ কোম্পানীৰ পৰা কিনা দানাত থাকে সেইখিনি গোটেইখিনি, নিউট্ৰিশ্যন হওক, কিবা হওক, কেলছিয়াম হওক, গোটেইখিনি দিছোঁ মই। এইবিলাক বিভিন্ন ধৰণৰ বিভিন্ন ঔষধ মই ব্যৱহাৰ কৰিছোঁ ইয়াত। আৰু ইয়াতে খুব এটা সুন্দৰভাৱে খাইছে। ইয়াত কোনো ভেজাল নাই। আৰু কোম্পানীৰ দানাত বহুত ভেজালো থাকে। এইবিলাক চাই লওক আপোনালোকে, এইটো এটা সুন্দৰভাৱে খাই আছে। আৰু পাৰিলে ইহঁতক সেউজীয়া বস্তু খাবলৈ দিব। সেউজীয়া বস্তু খাবলৈ দিলে ভাল এটা গ্ৰোথ আহে। আৰু মই মাজে মাজে ইহঁতক কি কৰোঁ, নিম গছৰ যোনটো ঠাৰি হয়, নিম গছৰ পাতটো মই খাবলৈ দিওঁ। তাৰপিছত মই ইয়াতে ওপৰত গাঁঠি দিব লাগে নিম গছটো, মই বাৰু তলতে দিছোঁ। নিম গছ দিব, তাৰপিছত আপোনালোকে ছজনা দিব পাৰে। ছজনা গ্ৰোথৰ কাৰণে বহুত এটা ভাল হয়। আৰু মাজে মাজে আপোনালোকে হালধি পানী দিব। হালধি পানীটো এণ্টিবায়'টিকৰ কাম কৰে। হালধি পানীটো বহুত এটা খুব এটা হালধি, আপোনাৰ যোনটো কেঁচা হালধি হয় সেইটো খুৱাব। সেইটো এটা খুব এটা এণ্টিবায়'টিকৰ কাম কৰে। আৰু আপোনালোকে পাৰে যদি নেহৰু খুৱাব মৰ্ণিং টাইমত, সপ্তাহৰ মূৰে এদিন নেহৰু খুৱাব। নেহৰু এটা খুব এটা গুণাগুণ আছে। এইখিনিয়ে আৰু জানিব লগা কথা। আৰু যদি কিবা সুধিব লগা হ'লে নিশ্চয় কমেণ্ট কৰি সুধি ল'ব। মই যিমান পাৰোঁ সিমান সহায়খিনি কৰিম আপোনালোকক। আৰু এইটো পূৰা অৰিজিনেল সোণালী মুৰ্গীৰ পোৱালি হয়, এই গ্ৰেডৰ পোৱালিটো হয়। সেইটো কাৰণত মোৰ সিমান এটা মৰ্টেলিটি হোৱা নাই। মোৰ 12 পিছমান মৰিলে বাৰু 600ৰ ভিতৰত, বাকী এইকেইটা আছে। আৰু আপোনালোকে আপোনালোকে মেইনটেনেঞ্চ যদি ভালদৰে কৰিব পাৰে তেনেহ'লেতো আপোনালোকৰ এটা পোৱালি নমৰে। পোৱালি অৱস্থাত 2-এটা মৰিব, কিন্তু ডাঙৰ হোৱাৰ পাছত আপোনাৰ এটাও পোৱালি নমৰে যদি আপোনালোকে এই মেইনটেনেঞ্চটো ভালদৰে কৰিব পাৰে। কেলছিয়াম, ভিটামিন এই গোটেইখিনি যদি ভালদৰে সময়মতে দিব পাৰে। আৰু আপোনালোকে পানীটো যিমান পাৰে সিমান কম কৰি পেলাব চেষ্টা কৰিব, নহ'লে বেমাৰটো আহে। আৰু আপোনালোকক এটা কথা কৈ দিওঁ, মই এতিয়া গধূলি হৈছে নহয়, এতিয়া মই দেখা পাম নাপাম দেখাই আছোঁ আপোনালোকক। আপোনালোকে এটা কৰিব, দুৱাৰ মুখত এনেকৈ আপোনালোকে দিব, পটাছ পানী থৈ দিব। যে আপুনি মই চেণ্টেজত খুলি আহিছোঁ দেখিছে বাহিৰত, আৰু মই ইয়াতে পটাছ পানী থৈ দিছোঁ। মই ইয়াত ৰ'দ সোমালে ডাইৰেক্ট সোমাই নাযাওঁ, মই পটাছ পানীৰে ভৰিখন ধুই লওঁ, তাৰপিছত মই খালী ভৰিৰে ইয়াত সোমাওঁ। আপোনালোকে এইটো নিশ্চয় নাপাহৰিব। আপোনাৰ চেণ্ডেল পিন্ধি সোমালে চেণ্ডেলত বহুতো বীজাণু আহিব পাৰে। বীজাণু আহিলে আপোনাৰ মুৰ্গীটো তাত লাগি যাব পাৰে। সেইটো কাৰণত মই এইটো কৰিছোঁ। আপোনালোকে পটাছ পানী থৈ দিব। তাৰপিছত আপুনি নিজেও সোমালে বা বেলেগেও সোমালে আপুনি ইয়াত বেলেগ ব্যৱহাৰ, আপুনি যদি চেণ্ডেল পিন্ধি খালী ভৰি বেয়া পায় তেনেহ'লে আপুনি ভিতৰতে যদি এক্সট্ৰা কৰি চেণ্ডেল থৈ দিব, সেই চেণ্ডেলতে আপোনালোকে ইয়াত ব্যৱহাৰ কৰিব। কিন্তু ঘৰৰ পৰা যোনটো পিন্ধি আহে সেইটো চেণ্ডেল আপোনালোকে ব্যৱহাৰ নকৰিব সময়ত, কাৰণ তাত বিভিন্ন ধৰণৰ বীজাণু লাগি আহিব পাৰে। আৰু আপোনালোকে ডেইলি সোমালে পটাছ পানীৰে ভৰিখন এনেকৈ ধুই দিব। পটাছ পানী আপোনাৰ দুৱাৰমুখত এনেকৈ থৈ দিব, মই যেনেকৈ থৈ দিছোঁ। এইবিলাক বহুত ভিতৰুৱা কথা, আৰু ফাৰ্ম কৰিলে এইবিলাক গোটেইখিনি কথা জানিব লগা কথা এইবিলাক।
গোটেইখিনি এইবিলাক জানিব লগা কথা, এইবিলাক কথা সকলোৱে আপোনালোকক নক'ব, মই নিজৰ ভাৱে গোটেইখিনি কথা কৈছোঁ আপোনালোকক। চাই লওক। আৰু এইটো লাইটটো এইবিলাক দেখিছেনে পকা, এইবিলাক লাইটৰ ওপৰত পকা উৰি আছে, এইবিলাক খুব এটা ভাল, সিহঁতে খাই খুব ভাল পায়। অকণমান নমায়ো লাইটটো, তেতিয়াহ'লে বেছিকৈ পকা আহিব, পোক পৰুৱা সিহঁতে খাই খুব এটা ভাল পাব। আৰু কিবা যদি সুধিব লাগে নিশ্চয় মোক কমেণ্ট কৰি সুধি ল'ব। আজিৰ কাৰণে ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব, যিমান পাৰে শ্বেয়াৰ কৰি দিব, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।